পাগলী ধৰ ধৰ মাৰ ঐ মাৰ ঐ মাৰ মই পাগলী নহয় মোক জীয়াই থাকিবলৈ দে উঠিলো পাই বাৰু তই মুখ হাত ধুই মই তোলৈ চাহ কৰোঁগৈ নালাগে দে ভাতকেইটা খাই একেবাৰে দোকানলৈ ওলাই যাওঁ হ'ব দে তেন্তে মই ভাততে ধৰোঁগৈ শুনচোন কথা এটা আছিলে আমাৰ সৰু স্কুলৰ পইচাকেইটা দিব হ'ল নহয় তই পাৰিলে কিবা এটা কৰিবিচোন মানে সিও একদিন মোক বৰকৈ কৈ আছে হয় নেকি পিছে সমস্যা এটা হ'ল নহয় সমস্যা কি সমস্যা মোৰ হাততো বৰ্তমান টকা নাই তাতে আমাৰ দোকানত একদিন ঘাটি হৈছে এই দৰমহা মৰিবলৈ যিকেইটা পাওঁ সেইকেইটাও নোপোৱা হৈছোঁ দোকানত ঘাটি হৈছে কিন্তু কিয় ধাৰ মানুহে বস্তু লৈ পইচা দিবলৈ মন নকৰে তাতে বস্তুৰ যিহে দাম একদম উপায় নোপোৱা হৈছে তেন্তে মই কিবা এটা কৰিব লাগিব সাঁচতীয়া টকাও মাত্ৰ কেইটামানহে আছে নহ'লে আজি শইকীয়াহঁতৰ ঘৰলৈ গৈ পইচা কেইটামান যোগাৰ কৰি আনিম যাবি বাৰু তই বাৰীৰ পৰা নেমু কেইটামান ছিঙি আন গৈছোন মই ভাতত ধৰোঁ ঠিক আছে সৰু পঢ়িছ মা পঢ় বাৰু শুনচোন কোৱা মা তোৰ স্কুলত পইচা দিব নোৱাৰাক লৈ মাষ্টৰে কিবা কৈছে নেকি ঠিক তেনেকৈও বৰ বিশেষ কোৱা নাই কিন্তু সোনকালে দি থ'লে ভাল হয় আৰু তই চিন্তা নকৰিবি মই পইচা কেইটামান গোটাই আজি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম তাকেই ভাবিছোঁ পঢ়া শুনা এৰি সিমানলৈকে গুচি যাওঁ নেকি কিমাননো মোৰ বাবে কষ্ট কৰিবা তই এইবোৰ কি কৈছ নাপায় নহয় নপঢ়ো বুলিব আমিনো ইমানবোৰ কষ্ট কাৰ বাবে কৰিছোঁ তইচোন জানই তহঁত সৰু থাকোঁতেই দেউতাৰ ঢুকাল আমাৰ অৱস্থাৰ বাবে ককাৰে পঢ়া আধাতে সামৰি যেনে তেনে সি যেনিবা দোকান এখনত সোমাই ঘৰখন চলাই আছে পইচাও পায় কম হ'লেও তোৰ বাবে ইমানখিনি যে কৰিছে তই এতিয়া এনেকৈ ক'লে কেনেকৈ হ'ব কচোন ধেমালি কৈছোঁ মা মই জানো তোমালোকক এৰি থাকিব পাৰিম বাৰু এই দাদা ক'ত গ'ল উঠাই নাই চাগে সেইজনা কেতিয়াবাতে উঠি মুখ হাত ধুই বাৰীলৈ গ'ল মা নেমু আহিলো সি আহিলেই হপায় আহ তইও ভাত খাই লহি আন বোলা বোলা মা মা কি হ'ল কেলে মাছ মই দোকানলৈ যাওঁ আহোঁতে পলম হ'ব আৰু এইটো হৈছে নাই ঠিক আছে ৰ ময়ো মাতি দিছোঁ ক'ৰবাত চাৰ্কাছত ভাগ লৈছ নেকি এইয়া কি জল্দি কৰোঁতে ভুলতে ৰং গুচি গ'ল জল্দি কৰোঁতে হ'ল হা আৰু ৰচোন তই স্কুলত তাতে সদায় দেৰি কৰ যে মই দেৰি কৰিলোঁ এমাহৰ মূৰত এঘণ্টাকৈ গা ধুবি তই এতিয়া দেৰি কৰিলোঁ মই হ'ব তই লেখন এখন লাগে তইতো সেইকণো নধৰ এনে ফিল্টাৰ খুন্দিয়া বুলি খুন্দিয়া নাই নহয় অজানিতহে খুন্দিয়ালো কথা ক'ব আহিছ এই দিন দুপৰতে মানুহ খুন্দিয়াই কণা কোৱা নাই জানো অজানিতে খুন্দিয়ালো বুলি আৰু তইতো জানই বেছি পোহৰত মানুহে নামনে বুলি আৰু তোৰ দৰে জোনাকেইটা থাকিলে আগত হ'বই দেচোন কি কলি মই জোনা মইহে ৰাতি আকাশত ওলাই তোলৈ চাই এনেকৈ হাঁহি থাকোঁ দাদা জোন কি বেলি বুলি কৈ দে আকৌ নে কি হ'বলগীয়া হেৰি যা তই স্কুল যা
এইবোৰ ভালকৈ হাৰিছ নাই? হয় দাদা, হাৰি আছোঁ। হাৰি আছোঁ মানে এইবোৰ দেখিছ নাই? গছৰ পাত ভালকৈ হাৰ। দাদা, মোৰ কামকেইটা কৰি হ'ল। এতিয়া পইচাটো দিলে মই যাবগৈ পাৰিম। কাম হ'ল? কাম কৰিলি কিমান কৰিলি? আহিছিলি নে? ঘৰখনো অকলে এৰি থৈ আহিছোঁ। এতিয়া মই যাব লাগিব। ইহঁতৰ পৰা আৰু উপায় নাই। দাদা, আমি দুখীয়া হ'ব পাৰোঁ, আনৰ তলত কাম কৰিব পাৰোঁ, সেইবুলি কামত কোনোদিনে ফাঁকি মৰা নাই। তাতে সৰু ল'ৰাটোৰো স্কুলৰ পইচা দিব হ'ল, গতিকে পইচাকেইটা দিলে সুবিধা হয়। মানে আপুনি আগৰো টকা কেইটামান দিবলৈ আছিল, তাতে ঘৰৰো টান অৱস্থা, গতিকে আৰু অলপ। তহঁতৰতো সেইটোৱে প্ৰব্লেম। কাম কৰিবি মাখিৰ দৰে আৰু পইচা ল'বি হাতীৰ দৰে। কামত ফাঁকি নিদিয়। শুন আৰু এতিয়া যা, মোৰ বহুত কাম আছে। ঠিক আছে দাদা, মই আহিছোঁ। মা অ' মা। অঁ, তই আহিলি? আহিলোঁ। কিন্তু তোমাৰ হৈছে কি? এনেকৈ মন মাৰি আছে? এনেই মনটো আজি বেয়া লাগি আছে। হ'লেও কিবা এটাতো নিশ্চয় হৈছে। কোৱাচোন কি হৈছে? আজি শইকীয়া খোৱাৰ পইচাকেইটা খোজোঁতে বৰ টানকৈ গ'লে অ'। শইকীয়া খুৰাই তোমাক তেনেকৈ কৈছে? মইতো গম পাইছিলোঁ সেইজনী তেনেকুৱাই। নিজৰ নিচিনা মানুহ দেখিলে একদম ভগৱান পূজা দি বুজিব, আৰু আমাৰ নিচিনাবোৰক তই মানুহ বুলিয়েই গণ্য নকৰে। তই এতিয়া এইবোৰ ধৰি থাকিব নালাগে। মই তোলৈ ভাত বাঢ়োঁগৈ, তই মুখ হাত ধুই গৈছা। হ'লেও আৰু বাৰু হ'ব বোলা, ভাতকেইটা দিয়া। জানো মোৰ মুখখন ইমানকৈ বিষাইছে আজি। একো নহয়, তই চেষ্টা কৰচোন, পাৰিবি। অলপ শুই দেচোন। কৈছোঁ কিন্তু পৰা নাই। বুকুখন বৰকৈ বিষাইছে অ'। একো নহয়, তই চেষ্টা কৰচোন, পাৰিবি। অলপ শুই দেচোন। একো নহয়, তই চেষ্টা কৰচোন, আমিতো সোনকালে ডক্টৰৰ ওচৰলৈ লৈ যাম। ভাইটিৰ গাটো বেয়াও, কালি ডক্টৰৰ ওচৰলৈ নিব লাগে। হাততো টকা নাই, বৰ সমস্যা হৈছে। বিশালৰ গা বেয়া, কিন্তু হৈছে কি? পুৰণি বেমাৰ এটা আজি বেছিকৈ দেখা দিছে। কি বা কৰোঁ? চিন্তা নকৰিবি, তই গাঁৱৰ কাৰোবাক সুধিছিল নেকি পইচাৰ কথা? দুজনমানক বিচাৰিছিলোঁ, তেওঁলোকেও দিব নোৱাৰিলে। বাকী আৰু কাক খুজিবিনো? এটা কাম কৰ নহ'লে, শইকীয়া খুৰাকে এবাৰ। শইকীয়া খুৰা, তেওঁৰ পৰা আৰু আশা নকৰোঁ। কিন্তু কিয়? কিয় মানে? আজি মাক তেওঁ কাম কৰি পোৱা টকাকেইটা দিওঁতে যিকেইটা কথা ক'লে, তেওঁ যে দ্বিতীয়বাৰ দিব একেবাৰে আশা নাই। কিন্তু জীৱন দা, গাঁৱত পইচা থকা বুলি ক'লে তেওঁৰ কথাটোৱে ক'ব পাৰি। জীৱন, আজি দুইটা একেলগে যে, কেছটো কি? নাই, এনেই অলপ ওলাই আহিছোঁ। পিছে আজিকালি তোমাক নেদেখাই হ'লো যে, চাকৰি তাকৰি পালা নেকি? এই ক'ত চাকৰিখন হ'ব আৰু? পিছে ইয়াৰ কি হ'ল? মন চন মাৰি আছে যে? মানে তহঁতৰ দেউতাই আমাৰ দেউতাই কি? তহঁতৰ দেউতাই আজি আমাৰ মাক বৰ বেয়াকৈ ক'লে অ'। আমাৰ অৱস্থা খুৰি কথা ক'লে। আমাৰ দেউতা এনেকুৱা? হ'ব জীৱন দা, এতিয়া সেইবোৰ নাভাবিবি, বিশালৰ কথা ভাব। ঠিকেই, এইবোৰ ধৰি লাভ নাই আৰু। জানইচোন আমাৰ দেউতা কেনেকুৱা। ঠিক আছে দে, এতিয়া আৰু আত্মসন্মান চাই লাভ নাই। কাইলৈ নিজে যাম বুলি কৈছে মা। অন্ততঃ মাৰ মুখখন দেখিয়ে দিয়ে বা। মনিষা, থাকা দে। জীৱন, দেখিলি জীৱন দা,
কথা কিমান ভাল বাপেকৰ দৰে একেবাৰে নহয় মই ইয়াক ভালকৈ জানো বাৰু এতিয়া যাওঁ বৈ দাদা দাদা ঘৰত আছেনে শুনো এই আবেলিখন দাদা মই হে জিউতি তই কচোন কি কামত আহিলি নে আকৌ জ্ঞান দিব আহিছ নহয় দাদা অথনি চাগে ভুলটো মোৰে আছিল মই অথনি বেছিকৈ ক'লো হ'ব এতিয়া আচল কথা লোৱা কিয় আহিছ মানে দাদা মোৰ সৰু ল'ৰাটোৰ গাটো অত্যন্ত বেয়া তাক কালিলৈ ডক্টৰৰ ওচৰলৈ নিব লাগে অনুগ্ৰহ কৰি সহায় কৰকচোন পইচা তোক মই অহা দেখে গম পাইছিলো যে তোৰ বিশেষ কাৰণ আছে মই নোৱাৰো যা আনক খোজ কিয় নোৱাৰিব আপুনি গাঁওখনৰ এজন আধ্যবন্ত লোক আপোনাক নুখুজি কাক খুজিম কাক খুজি মানে মুঠৰ ওপৰত মই নোৱাৰো দাদা আমি দুখীয়া মানুহ কষ্ট কৰি যেনে তেনে ঘৰখন চলাই আছো এতিয়া আমাৰ বিপদৰ সময়ত অলপ সহায় কৰক তোৰ মনত নাই 5 বছৰ আগৰ ইলেকশ্যনত মই তহঁতৰ বাবেই হাৰিব লগা হৈছিল গতিকে চান্স পাইছো যেতিয়া এৰি দিয়াত নাই দেউতা তুমি এইবিলাক কি ক'বলৈ আহিছা নিজৰ স্বাৰ্থৰ বাবে তুমি এটা পৰিয়ালক ধ্বংস কৰিবলৈ আহিছা ৰঞ্জন মৰম থাকা দেউতা তোমাৰ মনত আছেনে 5 বছৰ আগতে তুমি কিদৰে টকা দি ভোট কিনিছিলা আৰু এতিয়া খুৰীহঁতে মুখা খুলি দিয়ে তুমি লাজ পাবলৈ আহিছা তই মৰম থাক ওপৰত মান নামাতিবি তই কি জানো মই ঘটিছো কেৱল তোৰ বাবে ইহঁতৰ বাবে নহয় নালাগে মোক টকা যদি দিব বিচাৰিছে সিহঁতক দিয়া অলপটো সহায় কৰা সিহঁতৰ বাবে ইমান নস্থিৰ নে তুমি ৰঞ্জন তই চুপ থাক ইহঁতৰ এইবোৰ পইচা হৰকুৱা লেচু আজি পুতেকৰ বাবে আৰু কাইলৈ নিজৰ বাবে এইবোৰ মানুহে যিকোনো কাম কৰিবলৈ তললৈ নাহিব দুটামান টকাৰ বাবে আনৰ লগত তই ইমান তললৈ নামিব পাৰ তহঁতি আমাক কি বুলি ভাব আমি যদি সমাজৰ কলংক তহঁতি হলি আমাক কলংকিত কৰাৰ পিঠা জেউতি খুৰী দেউতা হয় মই আপোনাৰ ওচৰত ক্ষমা খুজিছো হয় কিয়া যিদৰে মই আজি পুত্ৰৰ দুখত কান্দিবলগীয়া হৈছে এদিন তইও কান্দিবি দেউতা তুমি কি হ'ল জীৱন ইমান অস্থিৰ হৈ আহিছ যে মায়ে ভাইটি কিবা এটা হৈছে কোনটো বেছিকৈ গা বেয়া কৰিছে নেকি ভাল হ'ব শুন মই নামঘৰত চাকি দিছো নহয় তই চিন্তা নকৰিবি কি হৈছে তই এনেকুৱা কিয় কৰিছ মই তোলৈ তই ভাল পোৱা ঔটেঙা জোলৰ ভাত বনাই আনো তই এনেকুৱা নকবি আৰু তোৰ একো হোৱা নাই তই সুস্থ হবি মই নামঘৰত চাকি দিছো নহয় সিও চকু মেলি চাব মোৰ ডিঙিটো বৰকৈ সোমাই গৈছে তই পানী এখন আনি দিবিনে কিয় নিদিম ৰ মই আহিছো চাওঁ মুখখন মেলি দেচোন সৰু খা
উলিয়াই দিছ যে তই পানীখন খোৱালাই কেলে ঐ সৰু মই কিবা এটা কৈ আছো নাই তোক সৰু ঐ সৰু সৰু চাচোন সি কি অভিনয় কৰিছে তই কিবা এটা কচোন তই ক'লে সি শুনিব মা ভাইটি আৰু কোনোদিন নুঠেও মা ভাইটি আৰু নাই মা ই আমাক এৰি যাব নোৱাৰে ঐ সৰু উঠ তই নুঠ কিয় খুৰী শান্ত হওকচোন কথা নকৰিব ই উঠিব মই তাক নিদিবি আজি 4 মাহেই হ'ল সি আমাৰ মাজৰ পৰা আঁতৰি যোৱা ভাইটি বুলিবলৈ এটাই আছিল তাকো ভগৱানে বৰ সোনকালে লৈ গ'ল দুখ নকৰিবি মই আছোঁ নহয় তোৰ লগত খুৰীহঁতৰ খবৰ কচোন বিশাল মৰা কেইদিনমানৰ পাছতে মই আইতাৰ ওচৰলৈ গৈছিলোঁ আইতাৰ গাটো বৰ ভাল নহয় তেতিয়াৰ পৰা তহঁতৰ ভালকৈ খবৰ ল'ব পোৱা নাই খুৰীৰ খবৰ কেনেকুৱা এৰা পাবিনো কেনেকৈ বিশালৰ মৃত্যুৰ পিছত মায়ে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলালে বিশালক বিচাৰি মায়ে অতত ঘূৰি ফুৰে নিজৰ সমবয়সীয়া দেখিলে বিশাল বুলি মৰম কৰে তাৰপিছত আৰু কি আমাৰ ঘৰখনলৈ আউসী নামি আহিল কিছুমান লোকে গাঁৱত প্ৰচাৰ কৰিলে যে মা এজনী পাগলী এজনী সাধাৰণ পাগলী নহয় আক্ৰমণ কৰা পাগলী মায়ে হেনো মানুহ দেখিলে জন্তুৰ দৰে আচৰণ কৰে আৰু সেইকাৰণে আমাক গাঁৱৰ মানুহে এঘৰীয়া কৰি দিছিল আৰু মাক অত্যাচাৰ কৰি আনন্দৰ স্বাদ লৈছিল কি ইমানবোৰ ঘটনা ঘটি গ'ল নিশ্চয় খুৰীৰ মানসিক ভাৰসাম্যতা সুযোগ লৈ নিজৰ স্বাৰ্থৰ বাবে তহঁতক গাঁৱৰ পৰা এঘৰীয়া কৰিছে নাজানো কোনে এইবোৰ কৰিছে কেতিয়াবা এনে লাগিছে ময়ো ভাইটিৰ ওচৰলৈ চুপ তোৰ কিবা হ'লে মোৰ কি হ'ব হা এবাৰ ভাবি চাইছনে মৃত্যুৱে মানুহৰ সেই সমস্যা সমাধান নহয় জীৱন দা জীৱন দা তোৰ প্ৰত্যেক সুখ দুখৰ সমভাগী মই জীৱন দা খুৰী গাটো বেছিকৈ বেয়া লাগিছে নেকি নাই মোৰতো অলপ বিষাই আছে ৰ'ব মই আপোনালৈ পানী অকণমান আনো আপোনাৰ কিবা হৈছে বোলে নাই মাথাটো অলপমান বিষাই আছে এতিয়া অলপ ভাল পাইছো কিন্তু মাৰ কথাটো কোনে ক'লে মই জজই ক'লে আকৌ আমাকো সিয়ে কৈছিল চাচোন মায়ে বাৰু কিখন কৰি আছে খুৰী মই আপোনাক এটা বিশেষ কথা ক'বৰ বাবে ইয়ালৈ আহিছোঁ কি কথা ৰঞ্জন বহা হয়তো এইকেইটা কথা মই আগতীয়াকৈ ক'ব লগা আছিল কিন্তু ক'বলৈহে সাহ নহ'ল তুমি কি ক'বলৈ খুজিছা ৰঞ্জন খোলাখুলিকৈ কোৱাচোন আপোনাৰ এই অৱস্থা কৰা মানুহজন হৈছে মোৰ দেউতা হা তই কি কৈছ ভালকৈ কচোন খুৰী আপোনাৰ মনত আছেনে বিশালৰ মৃত্যুৰ দিনা দেউতাই কিদৰে আপোনাক অপমান কৰিছিল আৰু আপুনিও কিদৰে দেউতাক উচিত উত্তৰ দিছিল মোৰ মনত আছে কিন্তু তাৰপিছত আৰু আপোনাৰ কথাই দেউতাৰ সন্মানক চুই গ'ল দেউতাই আপোনাৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা দিনে ৰাতিয়ে ভাবিবলৈ ল'লে কিন্তু সেই সুযোগ এদিন আহি গ'ল
এতিয়া গাঁৱত ওলাবই ল'লে যে খুৰী বুলি এজনী পাগলী আৰু সঁচাকৈ খুৰী এই ষড়যন্ত্ৰত সোমাই পৰিলে মোক ক্ষমা কৰক খুৰী শইকীয়া মই দিব কৰিব নালাগে ৰঞ্জন তই ধৈৰ্য নহবি গাঁৱৰ ৰাইজক মই সকলোখিনি কৈছোঁ তেওঁলোকে দেউতাক ইয়ালৈ লৈ আহিব সেয়া তেওঁলোক আহিলে চাগে মাৰ নাম নল'ব আপুনি শইকীয়া তোৰ মনত আছেনে তই মোক কিদৰে অপমান কৰি খেদি পঠিয়াইছিলি হয় এখেতে এজনী মহিলাৰ জীৱনৰ লগত খেলি গোটেই গাঁওখনত চেকা লগাইছে ইয়াৰ কথা শুনি আমি অত বছৰে জেউতি ভুল বুজিছিলোঁ হয় হয় ৰাইজ ইয়াক শাস্তি দিব লাগে শাস্তি দিব লাগে ইয়াক নালাগে ৰাইজ আপোনালোকে ইয়াক শাস্তি দিব নালাগে মোৰ জীৱনৰ লগত খেলিছে ইয়াক শাস্তি দিয়া দায়িত্ব মোৰ আপোনালোকে আইন হাতত তুলি নল'ব ঠিকে ৰাইজ এনেবোৰ মানুহক শাস্তি দি আপোনালোকে কষ্ট উঠাব নালাগে মই ইতিমধ্যে পুলিচক খবৰ দিছোঁ ঠিক আছে ৰাইজ ইয়াক আমি শাস্তি নিদিওঁ বাৰু কিন্তু ইয়াৰ ভুলৰ বাবে আমি ৰাইজে সমজুৱাভাৱে আমি ইয়াক ভুলৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব হয় ৰাইজ ইয়াক প্ৰায়শ্চিত্ত কৰিব লাগে এই